গুড মৰ্ণিং বন্ধুসকল। কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। ৰঙা যিখন ৰঙা ইয়নখন যে আছিলে সেইখনৰতো ভিডিঅ' দিন বুলি কওঁতে আজি এসপ্তাহ পাৰেই হৈ গ'ল, ভিডিঅ' দিব পৰা নাই। তো তাকে আজি তেল নাছিলে, অকল তেল ভৰাই আহিলোঁ ইয়াতে ওচৰৰে পেট্ৰল পাম্পখনত তেল ভৰাই আহিলোঁ। তো গাড়ীখনৰ এতিয়া ফুল ৰিভিউ এটা দিম আৰু দেখাম। তো এতিয়া ব'লক ঘৰৰ ওচৰলৈকে যাওঁ। ঘৰৰ ওচৰত গৈ পেলাই গোটেই গাড়ীখন ভালকৈ দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব, একদম শেষলৈকে চাই থাকিব দেই। চলাবলৈ গাড়ী একদম পূৰা গুলি হৈ আছে, দেখিছে নাই? পূৰা মজা হৈ আছে, চব পূৰা অ'কে হৈ আছে চলাবলৈ। চাই থাকক আপোনালোকে। তো বন্ধুসকল ঘৰ আহি পালোঁ ঘৰ আহি। তো গাড়ীখন মই আপোনালোকক প্ৰথমতে গোটেই বাহিৰ চাইডটো দেখুৱাই দিওঁ আৰু ক'ত দাগি আছে, স্কেচ আছে দেখুৱাই দিম। ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে দেই বন্ধুসকল। তো এইফালৰ পৰা চাওক, লুকছটো এনেকুৱা হৈ আছে, দেখিছেই নহয়? আৰু ফ্ৰণ্টৰ পৰা লুকছটো এনেকুৱা হৈ আছে আৰু গাড়ীখন পূৰা অৰিজিনেল পেইণ্টতে আছে। এইবিলাক গোটেই অৰিজিনেল পেইণ্টতে আছে। ক'ত স্কেচ আছে, দাগি আছে মই দেখুৱাই দিম আপোনালোকক। তাৰ আগতে মোৰ নাম্বাৰটো এইটো মোৰ নাম্বাৰ হয়, যদি লয় কণ্টেক্ট কৰিব। ইয়াত অলপ স্কেচ আছে, দেখিছেনে? ইয়াত অলপ স্কেচ আছে আৰু গাড়ীখন এনেই অৰিজিনেল পেইণ্টতে আছে। এইফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে দেখিবলৈ। আৰু টায়াৰ কণ্ডিশ্যন চাওক, টায়াৰ কণ্ডিশ্যন ভালেই আছে, ঠিকে আছে। আৰু এইফালে এইটো আগৰ টায়াৰটো, এইটো ঠিকে আছে। টায়াৰ দুটাই ঠিকে আছে এইফালৰ। আৰু ইয়াত এই তলৰ বিটটো দেখিছেনে? এই তলৰ বিটটোৰ ওপৰত ঘঁহা খাইছিলে, ঘঁহা খাওঁতে তেওঁলোকে এইখন ৰিপেইণ্ট কৰিছে। খালি ৰংটো মিলাব নোৱাৰিলে। যদি কোনোবাই যদি কোনোবাই নিজে কৰি ল'ব পাৰিব, ভালকৈ মিলাই ল'ব পাৰিব। এইটো মই গেৰেজত সুধিছিলোঁ কিমান খৰচ হ'ব, টকা 1000মান ল'ব, ধুনীয়াকৈ মিলাই দিব বুলি কৈছিলে। আৰু এইফালে এই বাম্পাৰটো দাগি আছে, বেকৰ বাম্পাৰটো দেখিছেনে? খালি ভঙা মেলা নাই, এইখন খালি অকণ আপোনাৰ দাগি আছে। এই বাম্পাৰটো, এইখনৰ পৰা এইটো বাম্পাৰটো কালাৰ কৰাব লাগিব। তো মই গেৰেজত সুধিছিলোঁ, এইখন বাম্পাৰ আৰু সেইখনে কালাৰ কৰোঁতে আপোনাৰ বাম্পাৰে সৈতে আপোনাৰ 3500 টকা বুলি ক'লে। যোনে কিনিব তেওঁ কৰি ল'ব লাগিব নিজে। এইখন বেলেগ অন্য কাম আৰু একো নাই। বাম্পাৰটো যদি বেকৰ, এইবিলাক চব অৰিজিনেল পেইণ্টত আছে। আৰু ইয়ন মেগনা প্লাছ হয়, 2016 চনৰ হয়। আৰু এইফালৰ পৰা চব লুকছটো এনেকুৱা হৈ আছে। আৰু এইফালৰ টায়াৰ কণ্ডিশ্যন দেখুৱাই দিছোঁ। এইফালৰ টায়াৰ কণ্ডিশ্যনো ঠিকেই আছে আৰু আগৰ এইটো টায়াৰো ঠিকেই আছে। তো টায়াৰ কণ্ডিশ্যন ঠিকেই আছে। ইফালৰ দুটা অলপ বেছি ভাল হৈছে, এইফালৰ দুটা অলপ ঠিকে আছে। আৰু টায়াৰ চাৰিটা ঠিকে আছে আৰু গাড়ীখন গোটেই অৰিজিনেল পেইণ্টত আছে। খালি অকল আগৰ বাম্পাৰটো ঠিকেই আছে, খালি অকল আপোনাৰ এই তলৰ বিটটো আৰু পিছৰ বেকৰ বাম্পাৰটো এইকেইটা কালাৰ কৰি ল'ব লাগিব যোনে কিনিব। মই পইচাটো কাটি দিম, 3500-4000মান টকা খৰচ হ'ব সেইখন। আৰু বেলেগ একো কাম নাই। এতিয়া ব'লক আমি ভিতৰৰ কণ্ডিশ্যনটো দেখুৱাওঁ, ইণ্টেৰিয়ৰ ভিতৰটো চাওক। এইফালে এইটো পাৰেণ্টৰ কাম কৰে দেই। সেইফালৰ পাৰেণ্টটো ঠিক কৰালোঁ মই। ডেছবৰ্ড দেখিছেনে কিমান ধুনীয়া হৈ আছে ডেছবৰ্ড। তাৰপিছত আপোনাৰ চিট কভাৰ চব ঠিকেই আছে বাৰু। চিট কভাৰ ভিতৰ একো কৰিবলগীয়া নাই, ভিতৰ চব ঠিকেই আছে। তাৰপিছত এইফালে চব, এইফালে দৰ্জা গোটেই পূৰা চিল হৈ আছে, দেখিছেনে? পূৰা চিল হৈ আছে, খালি অকল এই বিটটো খালি তেওঁলোকে ক'ৰবাত ঘঁহা খুৱাইছিলে। এই বিটটো খালি আপোনালোকে কালাৰটো মিলাব লাগিব আৰু। তাৰপৰা এইবিলাক পূৰা চিল হৈ আছে, দেখিছেনে? পূৰা চিল হৈ আছে, চব পূৰা চিল হৈ আছে। তাৰপৰা এইফালে চব পূৰা চিল হৈ আছে, দেখিছেনে? তলত মামৰ অকণো নাই, চব পূৰা চিল হৈ আছে। তাৰপৰা চব পূৰা চিল হৈ আছে, দেখিছেনে? দৰ্জা পূৰা চিল হৈ আছে। ভিতৰৰ চব চিট কভাৰ কিমান ধুনীয়া লাগি আছে। ভিতৰৰ কণ্ডিশ্যন ঠিকেই আছে, খালি অকলে বাম্পাৰৰ কামটোৱে আৰু। তো এইফালে দেখুৱাই হ'ল। আৰু এইফালে গোটেই অৰিজিনেল পেইণ্টতে আছে। এইবিলাক দৰ্জা চব অৰিজিনেল পেইণ্টতে আছে। আৰু এইখন স্কেচটো আছে, এইখন। তাৰপৰা বেকফালেও খালি বেকৰ এই বাম্পাৰটো আপোনালোকে মিলাব লাগিব আৰু এইফালেও দেখুৱাই দিছোঁ আপোনালোকক। এইফালেও পূৰা চিল হৈ আছে, চব পূৰা চিল হৈ আছে। তাৰপৰা মেটো ভাল লাগি আছে। তাৰপৰা এইফালে দৰ্জা দেখিছেনে? পূৰা চিল হৈ আছে, চব দৰ্জা পূৰা চিল হৈ আছে। আৰু এইফালেও দেখুৱাই দিছোঁ।
কিলোমিটাৰটো সেইদিনা আপোনালোকক মই দেখুৱাইছিলোঁ কিনোতে কিমান চলিছিল, আকৌ এবাৰ দেখুৱাই দিম। এইবিলাক চব পূৰা চিল হৈ আছে দেখিছেনে, পূৰা চিল হৈ আছে আৰু দৰ্জা চব পূৰা চিল হৈ আছে, ক'তো মামৰ অকণো নাই চব দেখিছেনে। তাৰপৰা আজি এইফালে বনেটখন খুলি পেলাই ইঞ্জিনটো দেখুৱাম, চাই থাকিব আপোনালোকে। আৰু সেইদিনা আপোনালোকক মই কিলোমিটাৰটো দেখুৱাইছিলোঁৱে, আকৌ এবাৰ দেখুৱাই দিছোঁ কিলোমিটাৰটো। কিনাৰ দিনাখনতো দেখুৱাইছিলোঁৱে, য'ত সৰু পথাৰত কিনিছিলোঁ। 77,000 চলিছে। আৰু এইফালে এ চি আছে, কোম্পানী ফিটেড মিউজিক ছিষ্টেম লাগি আছে। তাৰপিছত পাৱাৰ উইণ্ডো, এইফালে পাৱাৰ উইণ্ডোখন কাম কৰা নাছিলে, মই ঠিক কৰি লৈ আছোঁ দেখিছেনে। পাৱাৰ উইণ্ডোটো ঠিকেই আছে। তাৰপিছত পাৱাৰ উইণ্ডো দুখন আছে, এইফালে এখন পাৱাৰ উইণ্ডো আছে, বাকী ঠিকে আছে আৰু। তো এতিয়া মই ষ্টাৰ্ট দি পেলাই ইঞ্জিনটো দেখুৱাই দিম আপোনালোকক, চাই থাকিব। এই ষ্টাৰ্ট দি দিলোঁ, এই গাড়ী ষ্টাৰ্ট দি দিলোঁ, কোনো চেক ইঞ্জিন নাই দেখিছেনে। তাৰপিছত এ চি পূৰা অ'কে আছে আৰু এ চি পূৰা অ'কে আছে। তাৰপৰা আপোনাৰ এতিয়া মই বনেটখন খুলি পেলাই ইঞ্জিনটো দেখুৱাম, চাই থাকিব। এইফালে আপোনালোকে চাই লওক, বনেট পূৰা চিল হৈ আছে দেই, ক'তো মাৰ খোৱা নহয়, বনেট চিল। এফালে এখন চিল হৈ আছে, তাৰ ফ্ৰণ্টৰ এইটোও চিল হৈ আছে চব। এইফালে ইঞ্জিন ষ্টাৰ্টতে আছে অলৰেডি, ইঞ্জিনৰ চাউণ্ড দেখিছেনে কিমান ধুনীয়া হৈ আছে, ইঞ্জিন পূৰা চিল হৈ আছে। তো সেয়াই বন্ধুসকল, তো এইখনেই হ'ল গাড়ীখন। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব, মোৰ নাম্বাৰটো এইটো আৰু ঘৰ এইটো DFO অফিচৰ ফ্ৰণ্টত বোকাখাটৰ। বা গাড়ীখন গোটেই অৰিজিনেল পেইণ্টত আছে, টায়াৰ কণ্ডিশ্যনো ভাল আছে, ইঞ্জিনো চিল হৈ আছে। অকল কাম বুলিবলৈ আপোনাৰ এই বিটটো কালাৰটো মিলাব লাগিব ধুনীয়াকৈ, আৰু এই বেকৰ বাম্পাৰটো কাম আছে, ভঙা মেলা নাই, খালি ৰংটো এৰাই আছে, সেই ইমানেই। সেই কামৰ পইচাটো মই কাটি দিম, যিটো 4,000 মান টকা খৰচ হ'ব। আৰু ইয়াৰ প্ৰাইচটো হৈ যাব 2016 চনৰ হয়, মেগনা মডেলখন হয় ইয়ন। আৰু ইয়াৰ প্ৰাইচটো হৈ যাব আপোনাৰ 175,000 হ'ব। আৰু এই খৰচটো মই কাটি দিম, ট্ৰান্সফাৰ কৰি দিম। যদি কোনোবাই সোনকালে যোগাযোগ কৰিব, বাই বাই।